Hello everyone, welcome back to my YouTube channel. যিহেতু মই মিনি ব্লগ দি আছিলোঁ দাদাৰ বিয়াৰ আৰু আপোনালোকে খুবাখুবনি ভিডিঅ'টো ইমান বেছি মৰম দিলে বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে। আজি গৈ আছোঁ আমি আঠমঙলালৈ বৌ ঘৰলৈ গৈ আছোঁ আৰু দৰা কইনাৰ লগতে দাদা দুজন আৰু ভাইটি আহিছে মোৰ। আমি তিনিটা আহিছোঁ কাৰণ সৰুখিনি আহিব লাগে বোলে আঠমঙলালৈ। সেইবাবে আহিলোঁ, আমি পালোহি অলপ আগত। আমি চাহ তাহ খাই আজৰি দেই। তাৰ পাছতে আমাৰ নিয়মখিনি কৰি ল'লোঁ। দৰা কইনাই সেৱা কৰিলে, মা দেউতা খুৰা খুৰী যিমান যি আছিলে সকলো ঘৰৰ সদস্য। যিহেতু এয়া পৰম্পৰা সকলোৰে মাজত চলি আহিছে আৰু তাৰপিছতে আমাৰ ভাত খাবলৈ হ'ল। আঠমঙলাত যিহেতু গম পায় 8খন আঞ্জা হওক চব্জি কিবা কিবি হওক দিয়ে, সকলো ভৰাই সেই তেনেকৈ আমাক দিলে। আমি খাই বৈ দৰা কইনাই ভকতৰ আশীৰ্বাদ ল'লে।